হেল্ল' গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। আমাৰ গাঁৱতে মোৰ দাদাজনৰ ঘৰত তুলনি বিয়াৰ ৰভা বান্ধিব আজি। চিম্পুলকৈ এটা ব্লগ বনাই দিওঁ বুলি ভাবিলোঁ। তো গাইজ ব্লগ ডাইৰেক্ট গৈ বিয়া ঘৰতে লগ পাই আছোঁ আৰু তাত কি হয় আপোনালোক দেখুৱাম আৰু কিবা কিবি কাম মই নিজেও কৰিম। গাইজ চাই থাকিব। তো গাইজ মোৰ লগত আৰু এজন যাব, ইউটিউবাৰ হয় কিষাণ ভাই। মোৰ লগত যাব, তাক পিক আপ কৰি লওঁ। কিষাণ ভাইক উঠাই ল'লোঁ। এতিয়া আমি যাম আৰু বিয়াৰ ঘৰত যাওঁ। কি পৰিস্থিতি দেখুৱাই আছে আৰু মামা আৰু কোনোবা যদি নতুন আহিছে চেনেলত তেতিয়াহ'লে মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰো এটা আছে ইউটিউব চেনেল কিষাণ ভাই 74 ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ চাই থাকক ভিডিঅ'টো। গৈ লওঁ বিয়াৰ ঘৰলৈকে গৈ লওঁ। ফাইনেলি আমি আহি পাই গ'লোঁ দাদাৰ ঘৰত, য'ত নেকি বিয়া হ'ব। এইফালে পূৰা লাগি আছে, কামত লাগি আছে মানুহ। প্ৰথমতে তামোল এখন খাই লওঁ গাইছ। ৰ'ব, তামোল ইমান ধুনীয়া তামোল। আমাৰ অসমীয়া মানুহৰ ঘৰত তামোলটো মেইন ন। তামোলতে সন্মান। বটাখন নাই, ধুনীয়া লাগিছে গাইছ। চাব কেনেকুৱা লাগিছে কমেণ্টত জনাব গাইছ। বটাখন লাগে যদি অৰ্ডাৰ দিব, লাগিলে অৰ্ডাৰ দিব গাইছ। কমেণ্টত ক'লে হ'ল, লাগে কমেণ্টত ক'লে হ'ল। তো গাইছ ইফালে চাব পাৰে কইনাৰ মাকে তামোল কাটি আছে। মইতো আগতে খায়েই দিলোঁ। তো বৌ, ৰাইজে যে কাম কৰিব পাইছে, কি খবৰ? হাঁহ চাউল ল'ব নেকি? কি কোৱা? দুপৰীয়াহে হ'ব। হয় নেকি? একো কৰাই নাই গাইছ, গম পাইছা নাই? আহিছোহে আমি ব্লগ বনাই মানুহ ব্লগে বনাই থাকে, আমি কাম চাম নকৰোঁ। তো গাইছ চাব পাৰে আমাৰ কিষাণ ভাইয়ে গাঁত খুন্দি আছে। কেনেকুৱা লাগিছে? উপায় নাই গাইছ। বিয়া খাবা ন? বিয়া খাবি আকৌ, এইডাল মোৰ চকুত লাগি যাব। বিয়াৰ খোৱা দিনাখনহে গম পাম আৰু কেনেকুৱা কি। এনেকুৱা মজা ন। কি কৈ আছা কচোন একবাৰ ক। তুই ক কি কৈছিলি? হেল্ল' গাইছ, মামাই কিবা কৈ আছে মানে। হেল্ল' ছাবস্ক্ৰাইবাৰ, মামাই কিবা কৈ বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ নহয়। মনত পৰিলে কম দিয়া। এইবিলাক গাঁত চাত খান্দিলোঁ। দীঘলে মামাই এইবিলাক গাঁত খান্দিছোঁ তদকে, বহুত ডাঙৰ ডাঙৰ গাঁত গাইছ। একদম মানে কি বাঁহ গছৰকৈ বেলেগ গছো দিব পাৰিব ইয়াত, খালি বাঁহ গছ দিয়া হ'ব। আৰু এইবিলাক গাঁতবিলাক আৰু এইফালে বাছা আনি কৰি এইফালে মেজাৰমেণ্ট কৰি আছে। ইফালে আছে কইনাৰ দেউতাক, একদম মেজাৰমেণ্টত লাগি আছে গাইছ, কাম কৰি আছে মানে দেখুওৱা হৈ আছে এইবিলাক মেজাৰমেণ্ট কোনফালে কেনেকৈ কি কৰিব। আৰু এইবিলাক আছে আৰু থিয় হৈ খাৰা হয় মানুহবিলাক। আৰু ইফালে এইডাল লগোৱা হৈ গ'ল ওপৰত বাঁহ, খুটা চুটা দি পেলাই বান্ধি দিয়া হৈছে। ইপিনৰ পৰা মেইন ৰাস্তাটো মানে ইফালৰ পৰা আহিব আৰু ইফালে আহি পেলাই এইটোৱে চোতালখনত চলি আছে আৰু মেজাৰমেণ্ট বাছা কাটিব এইবিলাক। কিবা কবি নেকি? গাইছ চাব পাৰে এইফালে মাজৰ খুঁটা থিয় হৈ গ'ল আৰু বাকী ছাইডৰবিলাক দি আছে লাহে লাহে। বেছি ষ্টেণ্ডাৰ্ড নহয়, এনেই চিম্পুলকৈ বনোৱা হৈছে পেণ্ডেলটো। গাইছ এইবোৰ আমাৰ নৱৰ ফুল বাগিচা নাৰ্চাৰী। গাইছ চাব পাৰে আমাক এতিয়া আমি জিৰণি লৈছোঁ। আমাক চাহ মোকো দিয়ক আকৌ। গাইছ বিস্কুট খাম, চাহ খাম। লাল চাহ নে গাখীৰ চাহ? লাল চাহ কিন্তু নাখায়। টকটা বিস্কুট গাইছ, টকটা বিস্কুট, বিয়াৰ বিস্কুট দিছে। তো গাইছ চাব পাৰে এইফালে বিয়াৰ কাৰণে মাছ চাফা কৰি আছোঁ। পূৰা আমাৰ কাটিং মিস্ত্ৰী। যদি আপোনালোকক লাগে যদি মোক কমেণ্টত জনাব, কাটিং মিস্ত্ৰী পাই যাব। তো ফ্ৰেণ্ড চাব পাৰে ত্ৰিপাল দি দিলোঁ ওপৰত। এতিয়া স্ক্ৰীনকেইটা টানিবলৈ বাকী আছে, লাহেকৈ টানি দিওঁ আৰু। কিবা ক'ব নেকি দাদা? আমাৰ দাদাৰ ছোৱালীৰ বিয়া। তো এখেতৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বিলাক কেনেকুৱা হৈছে লাইক কৰিব, কমেণ্ট কৰিব। মোৰো এটা চেনেল আছে ৰংকিত নাথ ব্লগছ। মই এনে ব্লগছ দিওঁ। এই আমাৰ কইনাটো গাইছ চাব পাৰে। তো গাইছ চাব পাৰে এইফালে স্ক্ৰীন টানি হৈ গ'ল প্ৰায়, আৰু বাকী অকণমান আছে থকাকেইটা আৰু তাহাঁতে টানি থাকিব। মই আজি ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ব্লগত লগ পাম। বাই বাই।